নমস্কাৰ অসম ইনফো 2.0 সমুদ্ৰকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 27 জুলাই আৰু এনেকুৱা খবৰসমূহ নিতজ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ। বন্ধ হ'ব পাৰে ফেচবুক, সবিশেষ বিস্তাৰিতভাৱে আপোনালোকক জনাই আছো। বন্ধ হ'ব পাৰে ফেচবুক, লোকচানৰ সন্মুখীন হৈ ঘৰ বিক্ৰী কৰিছে জুকাৰবাৰ্গে। পুনৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে ফেচবুকে। প্ৰতিদিনে হুৰহুৰাই কমিছে ফেচবুকৰ আয়। উপায়হীন ফেচবুকৰ অন্যতম প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ ডাঙৰ সিদ্ধান্ত। লোকচানৰ সন্মুখীন হৈ নিজৰ ঘৰ বিক্ৰী কৰিছে জুকাৰবাৰ্গে। $31 মিলিয়ন অৰ্থাৎ 225 কোটি টকাত বিক্ৰী কৰিছে জুকাৰবাৰ্গৰ ঘৰ। মাৰ্ক জুকাৰবাৰ্গৰ ডাঙৰ সিদ্ধান্ত চিন্তিত হৈ পৰিছে ফেচবুক ব্যৱহাৰকাৰী, কিয়নো লোকচানৰ সন্মুখীন হৈ ফেচবুক বন্ধৰ ইংগিত দিছে মাৰ্কে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। এইবাৰ সুৰাপান কৰি 21 জনকৈ লোকৰ মৃত্যু হৈছে। ক'ত 21 জনকৈ লোকৰ মৃত্যু হৈছে আপোনালোকক সবিশেষ বিস্তাৰিতভাৱে জনাই আছো। ড্ৰাই টেষ্ট গুজৰাটত সুৰাৰ ট্ৰেজেডি। বিষাক্ত সুৰাপান কৰি 21 জনকৈ লোকৰ মৃত্যু হৈছে। চিকিৎসালয়ত 30 জনৰো অধিক লোক ভৰ্তি হৈ আছে। ইতিমধ্যে গোপনে নকল সুৰা বিক্ৰী হৈ আছে ৰাজ্যখনত। গুজৰাটৰ আহমেদাবাদ আৰু বোটাদ জিলাত কেইবাখনো গাঁৱত সংঘটিত হৈছে এই ঘটনা। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। বিদ্যালয় প্ৰাধিকৰণ সম্পৰ্কে শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। কোনবোৰ বিদ্যালয় হ'ব প্ৰাধিকৰণ? বিদ্যালয় প্ৰাধিকৰণ সম্পৰ্কত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। নতুনকৈ কোনো বিদ্যালয় প্ৰাধিকৰণ নহয়। প্ৰাধিকৰণ আইনত 2017 আওতাত অহা বিদ্যালয়সমূহে হ'ব প্ৰাধিকৰণ। যদি কোনো বিদ্যালয় থাকি গৈছে তেনেহ'লে প্ৰাধিকৰণ হ'ব। ইতিমধ্যে ৰাজ্যত 16,000 গাঁৱৰ বিপৰীতে 48,000 বিদ্যালয় হৈছে। মাধ্যমিক বিদ্যালয়ত 100তকৈ কম ছাত্ৰ ছাত্ৰী থকা 1,000 বিদ্যালয় আছে। ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয় একত্ৰিত হ'বই। ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত একত্ৰিতকৰণ নহয়, দূৰত্ব প্ৰাসংগিক নহয়। আদৰ্শ বিদ্যালয়সমূহ চৰকাৰী সন্থাসমূহৰ দ্বাৰা পৰিচালিত হ'ব।